নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ আহি গ'লোঁ বাৰীলৈ কাম লাগো বুলি। আমি এখন তাৰ জেংকেলা চাং দিছিলোঁ, আপোনালোকক দেখাইছিলোঁ। এখন আমি বনোৱা সম্পূৰ্ণ হৈ গৈছে, আপোনালোকে দেখিছেনে। একদম আমি ইটো মলগৈ এনেকৈ জাল গাঁঠি দিলোঁ, হ'লেও এইটো চাইডে হেঙা হ'ল বা একো নাই, চলি যাব। লতা চব্জিহে লগাইছোঁ ইয়াত। আৰু আজি আকৌ নতুনকৈ আমি চাং এখন বনাম বুলি আহিলোঁ ঘৰৰ পৰা। এতিয়া প্ৰায় 3টামান বাজিছে সময়। আৰু নাহৰকটীয়াত গৈ মেলি আমি আজি আকৌ আনিলোঁ সূতা এখিনি। সূতা মানে আজি একদম জালে লৈ আনিছোঁ, এনেকৈ গাঁঠি নিথাকোঁ, ডাইৰেক্ট মেলি দিলে হৈ যাব। সূতাৰ জাল এখিনি আনিলোঁ, এইখিনি দাম হৈছে কিলো 800 টকাকৈ লৈছে। প্ৰায় 1.5 কিলোমান আছে। আৰু এইখিনি জাল আমি এই চাংখন আপোনালোকে দেখিছেনে, খুটা পুতি থৈছোঁ। এতিয়া এনেকুৱা বাঁহ দি কিনে দীঘল মাউলি বাঁহ বুলি কওঁ আমি। এইখিনি ধুনীয়াকৈ এতিয়া দি ল'ম, দি মেলি আৰু জালখন টানি মেলি ধুনীয়াকৈ এডজাষ্ট কৰি দিম। আৰু মাজে মাজে তাঁৰ বান্ধি দিব লাগিব, জালখন তললৈ ডুবি নহাকৈ। গতিকে ইয়াত এনেকৈ পঘা বান্ধি দিছিলোঁ, তাত বান্ধি দিম আমি তাঁৰ। ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিওঁ বুলি, সেইকাৰণে ভিডিঅ' এটা কৰি ল'লোঁ। সেইফালে পোৱালিটোক লৈ আনিছোঁ আজি কাম লগাবলৈ, নহ'লে অলপ ফাং ফুং কৰে। কেতিয়াবা শিকাই থাকিব লাগিব। আৰু আজি ৰাতিপুৱা সময়ত বৰষুণ দিলে, ৰাতিপুৱা প্ৰায় কাম নহ'লে। এতিয়া নেক্সট টাইম আমি পিছ টাইমত আজি এতিয়া অকণমান ৰ'দটো ওলাইছে, আৰু এতিয়া অলপ কাম লাগো বুলি আহিলোঁ। আৰু এতিয়া 3টা বাজিলে, কিমান টাইম লাগিব, অলপ দেৰি লাগিম। তাৰপিছত আকৌ অহাকালিলৈ যদি বতৰ ভাল হয় আমি আকৌ কাম লাগিম। মানে এইকেইদিন খুব পুলি ৰুবলগীয়া হৈছে, পুলি ৰোৱা কামত ব্যস্ত হৈ আছোঁ। আপোনালোকক দেখুওৱা নাই পুলি ৰোৱা। এইটো খুৰা কেনে ইমানকৈ সহজ আপোনালোকে দেখিছে। আমি এনেকৈ বাঁহ পাৰি দিম এডাল এডালকৈ, প্ৰায় 4ডালমান পাৰিব লাগিব। আৰু পাৰি মেলি ইয়াত আমি আকৌ জালখন ধুনীয়াকৈ গাঁঠি দিম। এতিয়া সেইটো খুটা অলপ ওখ হৈ দিলে কাটি দিব লাগিব, কালি ভালকৈ মিলোৱা নহ'ল। আৰু এইখিনি আপোনালোকে দেখিছেনে, একদম ঘৰ বান্ধা তাঁৰ। আমি ধুনীয়াকৈ ইয়াত বান্ধি দিম তাঁৰখিনি। ক্লাছটো ক'ত আহিলে? এতিয়া দেখিছে আপোনালোকে, আমি পলাছে টানি একদম ধুনীয়াকৈ বান্ধি দিছোঁ। বান্ধি মেলি পুৰা টাইট কৰি ল'ব লাগিব, নহ'লে জাল বান্ধি যদি টানি দিম তেতিয়া খুটাবোৰ হয়তো ইফাল সিফালকৈ যাবগৈ পায়। সেইকাৰণে ধুনীয়াকৈ বান্ধি ল'ব লাগিব। আৰু আমি এই দুখন চাং দিওঁতে বহুত তাঁৰ দি দিছোঁ, জাল দি দিছোঁ। অলপ খাটনিটো কমি গৈছে, নহ'লেতো বহুত টাইম লাগি যাব বাঁহে যদি দিব হয়। বাঁহ দিছোঁ যদিও মাজে মাজে আমি মানে সূতা দি দিছোঁ, অকল বাঁহ চাইডে চাইডে মাউলি দি কিনেহে সূতাৰে জালে গাঁঠি দিছোঁ। আৰু বাঁহ চাহ কিনি মেলি, আৰু বাঁহ নিকিনিলেও হয়, নিজৰ বাঁহ আছে, কিন্তু সেইবোৰ বাঁহ আমি কটা নহয়, জেওৰা ভেটিব লাগিব। আমাৰ ইয়াৰ বাৰীখন আপোনালোকে দেখিছেনে, সেইবোৰ বাঁহ আমি স্কুৱাৰটো ভেটোতে বহুত বাঁহ লাগি যায়। আৰু সেইবাবে নিজৰ ঘৰৰ পৰা সেইবোৰ কটা নাই, বেলেগৰ পৰা আমি কিনি লৈছোঁ চাং দিবলৈ। আৰু বানপানীয়ে বস্তু মাৰি লৈ যোৱাৰ পিছৰ পৰা একদম আকৌ নতুনকৈ চব বস্তু ষ্টাৰ্টিঙৰ পৰা ৰুবলগীয়া হৈছে। চাং টাং এইবোৰ আমি আগতে চাঙৰ খেতি ইমান নকৰোঁ, এইবছৰ কৰিছোঁ যদিও আগতে বহুত বছৰ আগত কৰিছিলোঁ, এইবোৰ এতিয়া এৰিলোঁ। আকৌ আমি নতুনকৈ চাঙৰ খেতি কৰিবলৈ এবছৰৰ পৰা আৰম্ভ কৰি দিছোঁ। আৰু ভিডিঅ'বোৰ আপোনালোকে চাব, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যোন নতুন আহিছে মোৰ চেনেলটোত। আৰু ভিডিঅ'বোৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব, ভাল লাগিলে নে বেয়া লাগিলে। মানে গাইছ, এতিয়া আমি বাঁহবোৰ তুলি একদম হৈ গৈছে। আৰু আপোনালোকে দেখিছে নহয়, পুৰা জাংখন এনেকৈ আমি তুলি দিছোঁ একদম। আৰু এতিয়া ওপৰত আমি ৰছী টানি কিনে জালখন পিছত মেলি দিয়াৰ লগে লগে হৈ যাব। কামবোৰ অলপ উজু কৰি লৈছোঁ, যাতে এইখিনি যাতে আমি গাঁঠি থাকিব নালাগে। ধুনীয়াকৈ জালখন মেলি যাম, আৰু তাঁৰ মাজে মাজে টিকটিকৈ বান্ধি দিম, আৰু আমাৰ চাং পূৰা ক্লিয়াৰ হৈ যাব। সেইকাৰণে এইটো জাল আনিলোঁ। এই জালখিনি দেখিছেনে আপোনালোকে, সেই ৰছীখিনিতকৈতো এই জালখিনি অলপ দামটো বেছি পৰে, মানে আপোনাৰ 400 টকামান বেছিকৈ পৰি যায়। আৰু সেইবাবেহে আমি জালখন অনা নাছিলোঁ। আৰু সেই সূতা আপোনাৰ সূতাই গাঁঠি দিম বুলি। এতিয়া চাবলৈ গ'লে হিচাপ কৰিলে মেলি একে হয়, মানে মানুহ খাটনি বহুত টাইম লৈ
এইটো ধৰক আপোনাৰ 2 দিনমান লাগি যায় গাঁঠিবলৈ আৰু এইখন যদি হৈ যায় আপোনাৰ আধা ঘণ্টাতে হৈ যায় আপোনালোকে দেখিছেনে একদম ইতিমূলকৈ আমি গাঁঠিছিলোঁ আৰু ইমান টাইম গাঁঠি থকা ইমান টাইম ৱেষ্ট কৰি থাকিলে সেইকাৰণে অকণমান 2 টকা বেছি দাম দি 2 টকা নহয় বাই ডাবল দাম দি কিনে আমি জালখন আনি কিনে এই চাংখনত মেলি কিনি ভাবি কিনেহে লৈ আহিলোঁ আৰু ভাবিলোঁ আপোনালোকক দেখাই দিওঁ মানে আমাৰ চাঙৰ কাম ইতিমধ্যে ফিনিচিং হৈছে কি বুলি ক'ব লাগিব আৰু বেছি টাইম নাই এইখন আমাৰ জেংকেলা ৰুই থৈছোঁ দেখিছেনে আপোনালোকে নহয় সৰু পুলি হৈছে এনেকৈ লাইন কৰি আমি পূৰা সেইখন চাঙত আমি প্ৰায় 3টামান লাইন ৰুই থৈছোঁ আৰু এখন চাঙত 3টা এখনত বেছি হ'ব 4টামানে হৈছেগৈ আমি মাজে মাজে খুলি কৰি দি আছে আপোনালোকে দেখিছে আৰু এনেকৈ আমি এতিয়া বস্তুবোৰ ৰুই চাং দি আছোঁ লতাবোৰ বগাবলৈ মানে গাইজ আপোনালোকে দেখিছে নহয় এখন জাল আমি মেলি ল'লোঁ উঠনি কৈছিলোঁ যে সূতাখিনিত গোটেই জালখন অকণমান উজু হ'ব বুলি এখন বহুত কষ্ট আহে একদম মিলাব নোৱাৰি জালখন সেইফালে টানিলে সেইফালে টান খাই যায় আপোনালোকে দেখিছে নাই একদম জাল মানে মিলাব পৰা নাই আমি একদম ঘমুৱাই দিছে এটা চুক বেছি হৈ যায় এটা চুক কম হৈ যায় আপোনালোকে দেখিছে নহয় বহুত কষ্টৰ কাম দেই এইটো কাম কৰাটো বৰ মামুলি কথা নহয় এইখন আমি যদি গাছ থাকিলোঁ হয়তো ইমান টেনশ্যন নহয় কিন্তু বেয়া টেনশ্যন হৈছে আমাৰ য'তে ত'তে লাগি থৈছে জালখন আৰু ইফালে মিলালেও নহৈছে সিফালে মিলালেও নহৈছে উপায় নাই এতিয়া কেনেকৈ মিলাব পাৰোঁ চাই লওঁ এতিয়া জালখন আপোনালোকে দেখিছে নে আমি পেলাই থৈছোঁ চাঙৰ ওপৰতে কি কৰিব উপায় নাই এনেকৈ লাহে লাহে আমি মিলাব লাগিব এডজাষ্ট কৰি ল'ব লাগিব এতিয়া আপোনালোকে দেখিছে না গাইজ আমি মানে এখন জাল আজি মিলাব নোৱাৰিলোঁ একদম দিমাগ বেয়া কৰি দিছে বুলি ক'ব লাগিব অহাকালি ৰাতিপুৱা আহি আকৌ চেষ্টা কৰিম কেনেকুৱা ষ্টাইলত মিলাব পৰা হয় বহুত অসুবিধা হয় এইবোৰ এনেকৈ জাল আমি চাঙত মিলাবলৈ হ'লে উপায় নাই এখন জাল আপোনালোকে দেখিছেনে আমি মেলি কিনে এনেকৈ থৈ গৈছোঁ মানে একদম এডজাষ্ট কৰিব নোৱাৰিলোঁ ইফালে টানিলে এফালে ছুটি হয় সিফালে টানিলে এফালে ছুটি হয় একদম খেলি মেলি হৈ গ'ল একদম মূৰ চুৰ গৰম হৈ গ'ল সেইকাৰণে আজি নিমিলাও অহাকালিলৈ মিলাম এইবোৰ আমি কাম ঠিক ঠাক কৰি যাওঁ খুটাবোৰ গাঁত বনোতো আমি মাটি ভৰাই পোতা নাই আৰু জাষ্ট আমি জালখন মেলি কিনে ছেটিং কৰোঁ বুলি ভাবি লৈছিলোঁ কিন্তু নোৱাৰিলোঁ এতিয়া উপায় নাই অহাকালিলৈ আকৌ চাম চেষ্টা কৰি কিমান টাইম লাগে এনেকৈ যদি আমি জাল গাঁঠি বনালেওতো ইমান চাবলৈ গ'লে এতিয়া খাটনি নহয় বুলি ক'ব লাগিব সেইখনত গোটেই সেইখন মানে বহুত একদম মূৰ চুৰ গৰম কৰি যোৱা কাম এইখন উপায় নাই আৰু জালৰ ঘৰখিনি আপোনালোকে দেখিছে নাই অলপ ঘন মানে যদি বস্তু লাগে জালৰ বিন্ধাই আকৌ পাৰ কৰাই থাকিব লাগিব মানুহে নহ'লে ওপৰতে থাকিব লাগিলে এইটো বস্তুটো বেয়া হৈ যাব কেঁকুৱা মেকুৱা হৈ যাব পাৰে এখনত চিন্তা নাই আপোনালোকে দেখিছেনে পূৰা হেঙা আমি নিজে গাঁঠি দিছিলোঁ আৰু বস্তুবোৰ লাগিলে একদম তললৈ নিজে হৈ ওলমি যাব ৰাতিলৈ যাওঁগৈ মানে অহাকালিলৈ আমি আকৌ এখন মিলাবলৈ চেষ্টা কৰিম কিমান টাইম লাগে উপায় নাই এতিয়া আনিলোঁ যেতিয়া ইমান দাম দি আনিছোঁ 800 টকা কিলোকে আনিলোঁ আৰু যেন তেনে এডজাষ্ট কৰি মেলি লগাই থৈ দিব লাগিব আৰু এই জাল অনাত গ'লে এনেকৈ ৰছীয়ে যদি গাঁঠি দিয়ে বহুতখিনি উজু হ'ব বুলি ক'ব লাগিব আৰু এতিয়া এখন যেনেকৈ টাইম লাগে মিলাই থাকিবলৈ এবং বাঁহৰ গাঁঠিবোৰ আপোনালোকে দেখিছেনে গাঁঠিয়ে লাগিলে জাল নহ'লে খুটাত লাগি ল'ব একদম মিলাবই নোৱাৰিছোঁ আৰু এইফালে পোৱালিটোক এতিয়া গাঁত এটা খান্দিবলৈ ইয়াত বাঁহডাল ছুটি হ'ল মানে আমি আকৌ খুটা এটা ইয়াতে দি দিম নহ'লে বাঁহডাল দবি আহি আছে আপোনালোকে ইয়াতে জইন দি মেলি আকৌ দি দিম আৰু